আহক আমি প্ৰথমতে 2 নম্বৰ প্ৰশ্নটো পঢ়ি লওঁ 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 0 0 আৰু 36 15 বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে আহক আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি এই বিন্দু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰোঁ কুৱেশ্যন নং 2 এনসাৰ আমি বিন্দু কেইটা আপোনালোকক দেখাই দিছো আপোনালোকে ধৰি লওক যে ধাৰা হল বিন্দু দুটা a 0 0 এটো হ'ব x1 y1 আৰু ইটো হৈছে b 36 15 হেতু হ'ব x2 y2 গতিকে এই বিন্দু কেইটা আপোনালোকে ধৰি লওক গতিকে ইহঁতৰ দূৰত্বটো লিখি দিয়ক গতিকে ab কিমান হ'ব আমি 1 আৰু 2 লৈছো গতিকে এটো 2 পৰা কৰি দেখাইছো y2 -1 মুঠতে আপোনালোকে অৰ্ডাৰটো চেঞ্জ নকৰিব যদি 2 আৰম্ভ কৰে এটো 2 আৰম্ভ কৰিব 1 আৰম্ভ কৰিলে এটো 1 আৰম্ভ কৰিব গতিকে x2 - x1 36 - 0 এটো 15 - 0 গতিকে কিমান বলো 36 স্কয়াৰ 15 স্কয়াৰ কাৰণ শূন্য বিয়োগ কৰি একো লাভ নাই 36 স্কয়াৰ মানে পালো তোমাৰ এটো 15 স্কয়াৰ 225 36 স্কয়াৰ উলিয়াই লৈছো 36 এজনী 36 উলিয়ালে 3 3 18 21 3 18 উলিয়ালে 3 × 9 = 10 6 9 2 1 2 9 6 1 2 9 6 গতিকে 1 2 9 6 এর লগত আমি 2 2 5 টো আমি যোগ কৰি চাও কিমান পাম 5 5 11 উকলে 9 11 কে 12 উকলে 5 1521 1521 1521 টো হৈছে তোমাৰ কি হ'ব তো এটো আমি ৰুট ওভাৰ উলিয়াই চালে হ'ব 1521 3 এ ডিভিজিবল হয় 3 5 গুণ 15 3 7 গুণ 21 আকৌ 5 7 12 গতিকে এটো 3 এ ডিভিজিবল হ'ব 3 × 48 ফলে 3 9 27 তো 13 3 এটা আহিলে 13 দুটাৰ পৰা 13 এটা আহিলে 2 টেম আর 3 টেম 39 গতিকে 39 তে হ'ব आंसर ये 39 গতিকে আমাৰ এই দূৰত্বটো হ'ব 39 গতিকে লিখিব পাৰে নিম্ন দূৰত্ব 39 একক আমি এটা কুৱেশ্যন নম্বৰ 3 টোৰ ফালে আগবাঢ়ো পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে পৰৱৰ্তী ভিডিঅ' উপভোগ কৰক লিংক ডেসক্ৰিপশনত দিয়া হৈছে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে এই ভিডিঅ'টো এটা লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকললৈ শ্বেয়াৰ কৰি দিব যিসকল ছাত্ৰ-ছাত্ৰী এই ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে তেওঁলোকৰ নিজৰ বন্ধু-বান্ধৱী সকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ লগতে তেওঁলোকৰ বন্ধু-বান্ধৱীকো অলপ হলেও সহায় কৰিব বুলি আশা ৰাখিলো লগতে নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰিবৰ বাবে এই বেল আইকনটো দবাই দিব ধন্যবাদ